হেল্ল' এভৰিৱান, মই দিলীপ্ৰিয়া ফুকনে আপোনালোকক মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু ফাগুন মাহ বিয়াৰ বতৰ, এখনৰ পিছত আন এখন বিয়া খাওঁতে গৈছে, কিন্তু আকৌ মই এলেহুৱা যিহে ভিডিঅ' কৰাৰ পিছতো আকৌ এডিট কৰিবলৈ থাকিয়ে যায়। তাৰপিছত এইফালে আমি বিয়া ঘৰ পাই গ'লোহি, ঘৰৰ ওচৰতে যিহেতু, আৰু এইফালে কফি খাবলৈ ল'লোঁ মই আৰু পোৱালি, লগত মাও আহিছে। মায়ে ভিডিঅ'ত ওলাবলৈ বৰ বেয়া পায়, লাজ লাগে বোলে তেওঁ। তাৰপিছত এইফালে ইমান ধুনীয়া দেখিছেনে দৰা কইনা, প্ৰেজেণ্ট চেজেণ্টবোৰ দিয়া হ'ল, আৰু মই দিয়া নাছিলোঁ বাৰু, মায়ে দিবলৈ গ'ল। তাৰপিছত আহিলোঁ আমি মেইন পইণ্টলৈ, খানা খাবলৈ। এইফালে খানাটো আমি খাই লওঁ তেনেহ'লে। তাৰপিছত আহিলোঁ খানা খোৱাৰ পিছতে পাণ এখন খাবলৈ বুলি। এতিয়া মুখত পাণ এখন ভৰাই বহি আছোঁ আৰু বিয়াৰ মানুহ চাইছে। তাৰপিছত অলপ সময় থাকিলোঁ আৰু বিয়া ঘৰত। বহি থাকোঁতেই বৌগৰাকীক লগ পালোঁ এইফালে, আৰু পোৱালিটো দেখিছেনে ইমান মৰম লগা। তাৰপিছত দুয়োগৰাকীয়ে ফটো চটো মাৰিলোঁ, মাহঁতো মাৰিলে অলপ। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহাসকলে মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই।